নাৰীৰ জীৱনৰ সৰ্বোচ্চ সুখ সৰ্বোচ্চ প্ৰাপ্তি কেৱল স্বামীৰ সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন ধৰি শক্তি হিতাৰ প্ৰদান কৰণাৰে পাৰ কৰাই মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি বহিছিলো লক্ষ্মণক কৰিছিলো অৰ্পণ হিয়া তেওঁৰেই চৰণত কিন্তু হঠাতে অহা এজাক কাল ধুমুহাই থান বান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি নিলে সকলোতে মোৰ কপালৰ পৰা কোনো এক অশুভ মুহূৰ্তত শুনিবলৈ পাইছিলো ৰাম সীতা সহিতে গুচি যাব স্বামী মোৰ 14 বছৰ বনবাসী হৈ সেইদিনা যেন স্তব্ধ হব খুজিছিল বায়ুতন্ত্ৰ মোৰ
মোৰ প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহলো মই ক্ষন্তেকৰ বাবেও। নাৰীৰ জীৱনৰ সৰ্বস্ব সুখ, সৰ্বস্ব প্ৰাপ্তি কেৱল স্বামীৰ সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন। সেইদিনা বাৰু সেই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও ভাবিলেনে কেনে আছো মই? মা হালধি গোন্ধ থাকোতেই শৰীৰত গধুৰ শিল বুকুত বান্ধি কেনেকৈ ত্যাগিছিলো মই স্বামী দেৱতা। সেই কথা অপ্ৰকাশ্যে ৰাখিলো মনত। সেইবাবেই হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ নিঃসংগ সেই 14টা বছৰ। বাৰু যি কি নহওক, অতীতৰ ঘটনা পুনৰাবৃত্তি ঘটাই নচপাও মনত মই কলীয়া ডাৱৰ। যাওঁ নৈমিত্তিক কাৰ্যক্ষেত্ৰত মই সংগই অগ্ৰসৰ।